ধন আলী তালুকদাৰৰ ঘৰখন বুলডোজাৰ চলাব লাগে বুলি আমি দাবী জনাইছোঁ। আলাপ আলোচনা কৰিব যোৱা নিৰস্ত এই হিৰণময় খাটাৰী আৰু আন 4-5 গৰাকী এই ব্যক্তিসকলক মানে বৰ্বৰভাৱে তেওঁলোকে হাতত দাগ উঠাৰ জং লৈ পেলাই আক্ৰমণ চলাইছিল, কাটিছিল আৰু এতিয়াও দুইজনৰ মূৰত মানে আঘাত আছে আৰু হিৰণময় খাটাৰীক বেগাৰেৰে তেওঁ হানি খুচি কৰিছিল। এই ধন আলী তালুকদাৰ লগতে পাৰ্মিনা বেগম আৰু চেকবৰ আলী এই 5 গৰাকী ব্যক্তি একেলগে ধৰ্ষণো কৰিলে, মানুহ হত্যা কৰিলে। 3 মে তাৰিখে দুধনৈত বৈশাগু বিহু চলি আছে আৰু এই বিহুত আমাৰ দুগৰাকী কণমানি ছোৱালী তেওঁলোকে বিহু চাবলৈ গৈছিল আৰু বিহু চাই পেলাই ঘূৰি অহাৰ সময়ত ধন আলী তালুকদাৰ লগতে বাহাৰ আলী আৰু ৰহমান আলী 3 গৰাকী ব্যক্তিয়ে অমানৱীয়ভাৱে তেওঁলোকে এই 2 গৰাকী কণমানি তেওঁলোকক ৰেপ কৰিছিল, ধৰ্ষণ কৰিছিল। ধৰ্ষণৰ যি এটা মানে নিচিনা টাৰ্গেট আৰু ধৰ্ষণ কৰাৰ পিছত কোনোবা যদি আলোচনা কৰিব যায় তাকো আক্ৰমণ কৰি পেলাই হত্যা কৰা, ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ। আমি অমানৱীয় নহয়, আমি হিংসা নিবিচাৰোঁ, কিন্তু মূল কথাটো হ'ল যে ধন আলী তালুকদাৰৰ ঘৰখন বুলডোজাৰ চলাব লাগে বুলি আমি দাবী জনাইছোঁ। কাৰণ তেওঁ এটা নহয় দুটা যোৱা ৰাস মেলা সময়তো এই যে হিৰণময় খাটাৰীৰ মানে কণমানি ভণ্টিজনীক তেওঁ ধৰ্ষণ কৰিছিল। আমাৰ এই তথ্য এতিয়া পোহৰলৈ আহিছে। ইয়াৰ পিছত 2 গৰাকী কণমানিক এই বৈশাগু বিহুত ধৰ্ষণ কৰিলে। ইয়াৰ পিছত হিৰণময় তালুকদাৰ মানে খাটাৰীক তেওঁ হত্যা কৰিলে আৰু তিনিটা হত্যাকাণ্ড মানে দুটা হত্যা মানে এটা হত্যাকাণ্ড 2টা মানে ধৰ্ষণ কাণ্ড কৰা এই গৰাকী ব্যক্তি আৰু 5 গৰাকী অভিযুক্তক কোনো কাৰণত যাতে সাৰি যাব নোৱাৰে।